জনাব বিচাৰিছোঁ যে আজি ইণ্ডিজিনাছ ট্ৰাইবেল ফেড এণ্ড কালচাৰ বিভাগে আমাৰ অসমৰ খিলঞ্জীয়া জনজাতিসকলৰ তেওঁলোকৰ ধৰ্মীয় বিশ্বাসৰ পৰা আৰম্ভ কৰি সমাজখনৰ ৰীতি নীতি ইয়াৰ লগতে ভাষা কলা সংস্কৃতি সেইবোৰ দৈনন্দিন জীৱনত যাতে পৰিচালিত কৰি থাকিব পাৰে তাৰ কাৰণে যিখিনি সহায় কৰিব লাগে চৰকাৰ তৰফৰ পৰা ইয়াৰ কাৰণে আজি চৰকাৰে পৰিকল্পনা লৈছে ইয়াৰ পিছত তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকৰ লগত কনসাল্ট কৰি তেওঁলোকৰ জীৱনটোত কোনটো ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সাহায্য লাগে সেইবিলাককো এতিয়া দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে আমাৰ সংস্কৃতিবোৰ সম্পূৰ্ণভাৱে প্ৰথম ঈশ্বৰৰ বিশ্বাস কৰাৰ পৰা আহে ইয়াৰ পৰাই ধৰ্ম আৰু এইটো পালন কৰাৰ নামত নিয়ম আৰু সেই নিয়মটোৱে পিছত সংস্কৃতি হয় আৰু সেইবোৰ ধৰি ৰখাৰ কাৰণে সমাজখনত ৰীতি নীতি থাকে তাৰ কাৰণে গুৰুত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ইণ্ডিজিনাছ ট্ৰাইবেল ফেড এণ্ড কালচাৰ ডিপাৰ্টমেণ্টক গঠন কৰাৰ পিছৰে পৰা বিভিন্ন জনজাতীয় লোকসকলৰ তেওঁলোকৰ ধৰ্মৰ বিশ্বাসত পূজাস্থলীবিলাকত মন্দিৰ বা অন্যান্য থান বনাই দিয়াৰ কাৰণে পুঁজি দি অহা হৈছে হয় সন্মানীয় সদস্যজনে যিখিনি কথা কৈছে আজি অসমত বহুত ঠাইত বহুতখিনি খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে বৰ্তমান পৰ্যায়লৈকে সব জাগাত এইটো চৰকাৰে দিবলৈ সক্ষম হোৱা নাই একেবাৰতে এইটো সম্ভৱ নহয় আৰু তেখেতে যিখিনি কথা কৈছে তেখেতৰ সমষ্টিৰ কাৰণে নিশ্চিতভাৱে ব্যৱস্থা লোৱা হ'ব আৰু মই আমাৰ বিধায়ক ডাঙৰীয়াসকলকো অনুৰোধ জনাওঁ এই ক্ষেত্ৰত নিজৰ সমষ্টিত সৰু সৰু জাতি জনগোষ্ঠীক যাতে অলপ মৰম দিয়ে যাতে তেওঁলোকৰ প্ৰতি অলপ চকু দিয়ে আৰু তেওঁলোকক বিধায়ক পুঁজি তৰফৰ পৰা অলপ যাতে সহায় আগবঢ়ায় মই ভাবোঁ তেতিয়া তেওঁলোকৰ সমস্যা লাহে লাহে সমাধান হ'ব সুৰক্ষিত হ'ব ধৰ্মান্তৰৰ কথা কৈছে হয় ধৰ্মান্তৰৰ কথা আজিৰ কথা নহয় ব্ৰিটিছৰ দিনৰে পৰা ধৰ্মান্তৰ এই ভাৰতত হয় আহি আছে গতিকে এই ধৰ্মান্তৰ হোৱাৰ সুযোগটো বা কাৰণবিলাক হ'ল কি বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠীবিলাকে খুব আইচলেট হিচাপে থাকিবলগীয়া হয় তেওঁলোকৰ কাৰোৰে পৰা সঁহাৰি নাপায় সেইকাৰণে বিভিন্ন ধৰ্মীয় লোকসকলে ধৰ্মীয় গুৰুসকলে তেওঁলোকক ইনফ্লুৱেঞ্চ কৰে তেওঁলোকক বিভিন্ন দিশত সহায় কৰে যেনেকৈ খ্ৰীষ্টানীতিৰ কথা যদি আমি ক'বলৈ যাওঁ তো খ্ৰীষ্টানীতিৰ ক্ষেত্ৰত প্ৰথম মানে আমাৰ ধৰ্ম প্ৰচাৰকসকলে অলপ যিকোনো জাতি জনগোষ্ঠীক বিভিন্ন বিপদ আপদত সাহায্য কৰে এটাটো হ'ল তেওঁলোকৰ ধৰ্মীয় বিষয়ে জানিবৰ কাৰণে তেওঁলোকে এই জাতি জনগোষ্ঠীৰ ভাষাৰে তেওঁলোকৰ ধৰ্মীয় পুথিটো ওলাই দিয়ে য'ৰ পৰা ধৰ্মৰ বিষয়ে তেওঁলোকে খুব ভালকৈ জানে য'ত আমাৰ সনাতন ধৰ্মৰ বিষয়ে আমাৰ তেনেকুৱা লিখিত পুথি নথকাৰ কাৰণে ঈশ্বৰৰ বিষয়ে বুজোৱা মানুহো নাই আৰু তেনেকুৱা ধৰণৰ গ্ৰন্থও নাই আৰু যিখিনি কথাবিলাক আমাৰ ধৰ্মগুৰুসকলে কয় এইবিলাক কথা বুজিবলৈ সক্ষম নহয় তাৰ কাৰণে এই ক্ষেত্ৰত মানে ধৰ্মান্তৰৰ কামবিলাক জনজাতীয় এলেকাবিলাক হৈ আহিছে মই ভাবোঁ এই ক্ষেত্ৰত আমি যদি চবে সহযোগ কৰোঁ তেতিয়া নিশ্চিতভাৱে এই জনজাতীয় লোকসকলক আমি তেওঁলোকৰ ধৰ্মীয় মানে যিবিলাক মানে তেওঁলোকৰ ৰীতি নীতি এইবিলাক অটুট ৰখাৰ ক্ষেত্ৰত আমি সক্ষম হ'ম দৈনন্দিন জীৱনত তেওঁলোকৰ পৰম্পৰা জাতিগত যি নিয়ম নীতি আছে সেইটো লৈ চলি থাকিব পাৰিব গতিকে তেনেকুৱা ধৰণৰ আমি উদ্যোগ ল'ব লাগিব গতিকে ইয়াত অকল বিভাগ নহয় প্ৰত্যেকজন ইয়াত বহা বিধায়ক ডাঙৰীয়াসকলৰো দায়িত্ব আছে বহুত সৰু জনগোষ্ঠী আছে তেওঁলোকক আমি ধন্যবাদ জনাব লাগিব বিভিন্ন পৰিস্থিতিৰ মাজতো তেওঁলোকে তেওঁলোকৰ ভাষা কলা সংস্কৃতি ধৰ্ম ৰীতি নীতিক অটুট ৰাখি পেলাই আজি জাতিটো বচাই ৰাখিছে গতিকে তেওঁলোকক আমি এতিয়া ছাপৰ্ট দিবলৈ ওলাইছোঁ নিশ্চিতভাৱে তেওঁলোকক আমি সুৰক্ষিত কৰিব পাৰিম